তো বন্ধুসকল পাছৱৰ্ড কি হয় পাছৱৰ্ড যদি জানিব বিচাৰিছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দিব মই আজি ইয়াৰ বিষয়ে সকলোখিনি কথা ক'বলৈ চেষ্টা কৰিম মোৰ নাম দীপজ্যোতি হয় আপোনালোকে চাই আছে দীপজ্যোতি টেকনিকেল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ মই আপোনাৰ পাছৱৰ্ড ইজিলি গেছ কৰিব কাৰণে আপুনি যদি ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ মোবাইল বেংকিং চলাই আপোনাৰ একাউণ্টটো হেক হৈ যোৱা সম্ভাৱনাটো থাকে চাওক যদি আপোনালোকৰ নৰ্মেল একাউণ্ট হয় সাধাৰণতে ফেচবুকত লগ ইন কৰিবৰ বাবে ফেচবুকত ফোন নম্বৰ নাইবা ইমেইল আইডি দি লগ ইন কৰিব পাৰি আপোনালোকে ইমেইল আইডি দি ফোন নম্বৰ দি পাছৱৰ্ডটো কি ৰাখে হয়তো আপোনাৰ নাম ডেট অফ বাৰ্থ ফোন নম্বৰ GF নেম আই লাভ ইউ আই লাভ এনেকৈ যাতে উল্টা পুল্টা কৰি ৰাখি থৈ দিয়ে আপোনালোকক ফেচবুক ছ'চিয়েল মিডিয়াৰ নেটৱৰ্কবিলাক একাউণ্টৰ পাছৱৰ্ড যদি আপোনালোকে ছ'চিয়েল মিডিয়া একাউণ্ট চলায় আপোনালোকে যদি ফেচবুকত 1 2 3 4 5 6 7 8 পাছৱৰ্ড ৰাখি থৈছে টুইটাৰত সেই একে পাছৱৰ্ড যদি ৰাখি থৈছে এনে ক্ষেত্ৰত সকলোবোৰ একাউণ্ট হেক হৈ যোৱাৰ সম্ভাৱনাটো থাকে আপোনাৰ চাওক পাছৱৰ্ডটো ব্যৱহাৰ কৰিবৰ বাবে আপোনালোকে নম্বৰ ৰাখিব পাৰে কেপিটেল লেটাৰ স্মল লেটাৰ চিম্বল আদি ব্যৱহাৰ কৰিব পাৰে মই ক'ম আপোনালোকক আজি কেনেকৈ এটা ষ্ট্ৰং পাছৱৰ্ড বনাব পাৰি মই আপোনালোকক দেখুৱাবৰ বাবে কেইটামান ৰেণ্ডমলি পাছৱৰ্ড ইয়াত দেখুৱাই দিছোঁ আপোনালোকে এনেকৈ বাছি ল'ব পাৰে আপোনাৰ নিজৰ ইচ্ছামতে যদি আপুনি পাছৱৰ্ড এনেকৈ ৰাখিছে হেক হোৱাৰ সম্ভাৱনাটো বহুত কম মই এটা আপোনালোকক এক্সাম্পল দিছোঁ চাওক পাছৱৰ্ড নোহোৱাকৈ আমি কোনো ঠাইতে লগ ইন কৰিব নোৱাৰোঁ আৰু পাছৱৰ্ড আমাৰ জীৱনত বহুত ইম্পৰ্টেণ্ট হয় বন্ধুসকল আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব কমেণ্ট কৰি পেলাই যদি আপোনাক কিবা সুধিবলগীয়া থাকিলে তলত কমেণ্ট বক্সত সুধি দিব যদি ভিডিঅ' লাইক কৰে লাইক কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব মই কাৰণ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' সদায় আনি থাকোঁ